এই গানটোৰ নাম হ'ল মোৰ দেশ এই দেশ চাৰিওদিশে সেউজীয়াৰ আৱেশ মোৰ গান। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ যাযাবৰ চাইকেলিং গ্ৰুপলৈ। আজি আমি ওলাইছোঁ অভয়াপুৰী নাককাটি হিলছ লৈ। তো গোটেইবিলাক ওলাইছে চলমাৰীত, এতিয়া যামগৈ। সুনীল, বিষ্ণু, গড, বিনে, এইটো ডাঙৰীয়া আছে। তো ভিডিঅ'টো চাই থাকক। নিনি নাৰা নিনি নাৰী এতিয়া আমি বামুণগাঁৱৰ পৰা আহি পাওঁ আৰু তো আগলৈকে চাই থাকিব। হেল্ল' দোস্ত, তো মোৰ মোবাইল অলপ প্ৰব্লেম আহিছিলে, সেইকাৰণে সম্পূৰ্ণ নহ'লে। তো তথাপিও চাই লওক পিছফালে, এয়া দেখিবলৈ কিমান ধুনীয়া। আপুনি ইয়ালৈকে নিশ্চয় একদিন আহিব বুলি ভাবলোঁ, নাথকালোঁ নাই থকা ন। তো এতিয়া আমি আহি পালোঁ মাকুৰি। দেখিবলৈ পাইছোঁ খেতি পথাৰ ইমান ধুনীয়াৰে ভৰা। আহি পালোঁ, বৰ্তমান পালোঁ আমি অভয়াপুৰীত আমি অলপমান ৰখিলোঁ। ইয়াতে কিবা খোৱা বস্তু ল'ব, চামথিং ব্ৰেড কিবা কিবি এনেকুৱা। তাৰপিছত লৈ পিনে আমি লেফ্টৰ হৈ পিনে যাম। ইয়াৰ পৰা আৰু 18 কিলোমিটাৰ আছে, 18 কিলোমিটাৰ চামথিং এনেকুৱা আছে। তো আপোনালোকে উপভোগ কৰি থাকক জেগাবিলাক, আমি কষ্ট কৰি আছোঁ। তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি আমি নাকাটি পাহাৰৰ নামনি আহি পালোঁ। ইয়াত আহি এজন বিশেষ ব্যক্তিক লগ পালোঁ, যাৰ নাম হৈছে মোহিত ৰয়। দাদাই এই পাহাৰখনক লৈ এটা গান লিখিছে, গানটোৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। চ' আহাৰ কিছু চবে চাই ল'ব দাদাৰ গানটো। চেনেল আছে,
এই চেনেলৰ মানে এটা পাহাৰত থাকোঁ মাজে সময়ে আহোঁ জংঘলত ভাল লাগে দুই এটা গানো লিখিছোঁ এই পাহাৰখনলৈ এটা মোৰ সপোন আছে এটা গানো লিখিছোঁ মই সেই গানটোৰ নাম হ'ল মোৰ দেশ এই দেশ চাৰিওদিশে সেউজীয়াৰ আৱেশ মোৰ গান মোৰ প্ৰাণ এয়া নাক্কাটি হ'ব আমাৰ বঙাইগাঁও দাদাক লগ পাই বহুত ভাল লাগিল তো ধন্যবাদ দাদা এয়া তো আমি আহি পাইছোঁ আৰু চাওক ইমান ওপৰলৈকে উঠি যাব একেবাৰে ওপৰলৈকে উঠিব তো অলপমান মোকতো ভয় লাগি আছে যে ওপৰৰ পৰা কিবা নহ'লে হ'ল এয়া চাওক আৰু দেখোঁ আমি গোৱালপাৰা চলমাৰীৰ পৰা আহি ইয়া নাংকাটি পাহাৰ আহি পালোহি প্ৰায় গোৱালপাৰাৰ পৰা মোটামুটি 54-55 কিলোমিটাৰ হ'ব আহি আমি আহি পালোঁ এতিয়া লাহে লাহে ওপৰলৈ গৈ আছোঁ ইয়াৰ চাওক দিগন্ত ৰাভা সম্বিচৰণ ৰাভা আৰু এই হ'ল আমাৰ অনলি সুনীল চেত্ৰী আপোনালোকে গৈ থাকক মই অলপ পিছত গৈ আছোঁ ইয়া বিষ্ণু আহি আছে আমি সকলোৱে চাইকেল থৈ আহিলোঁ এওঁ থৈ নাহিলে ওপৰলৈ লৈ যাব আকৌ কিমান মান হ'ব বিষ্ণু বহুত না মোটামুটি 300 ফুট হ'ব না কোন যাব লাগে এদি ফাইনেলি আহি পালোঁ তো এতিয়া ওপৰত উঠা বাকী আছে তো মোৰ ফ্ৰেণ্ডকেইটা আহিবই নোৱাৰিলে সিহঁতে আহিবই নোৱাৰিলে মই অকলে আহিছোঁ এতিয়া মই ওপৰত গৈ এৰিম কিয় বৰষুণ দি আছে তো কি কৰা যায় এতিয়া কেমেৰা প্লাষ্টিকত ভৰাব লাগিব মই মোবাইল কেমেৰা চব প্লাষ্টিকত ভৰাব লাগিব তো চাই থাকক ওপৰত গৈ পুৰা ভিউ দেখাম আপোনালোকক
ধন্যবাদ।